বাংলা মাষ্টৰ দেখোন ক'ত ঘূৰি আছে ঐ ৰকচোন ঐ মাষ্টৰ ক'ত অনামনে ঘূৰি আছে কমল এখনো বোমৰ দোকান আছে দেয়ালেটো গুচি গ'ল নেকি এই দেয়ালে গুচি যোৱা নাই আহিহে আছে এখনো বোমৰ দোকান আছে আৰে ইয়াতে ক'ত বোমৰ দোকান পাবি গণেশগুৰি যে পাবি গণেশগুৰি যাইতে লাগছি মই যাং বৌ এই কি ভাষা কৈ আছে এই জুমনি কৈছো যাওঁ বৌ চাওঁ এইটো পিঠিত কি আছে পেৰাচুটটো কি আছে আৰে মই বিল্ডিঙৰ ওপৰত উঠি পেলাই জাপ দিলে উৰি যাব পাৰো উৰি যাব পাৰিছ মই এবাৰ পিন্ধো দে নালাগিব মোৰ উৰিবলৈ মন গৈছে নালাগিব কিমানো খোজ কাঢ়িছো আৰে উৰিবিতো মোৰ গাত ধৰ উৰি যামতো কেনেকে উৰিম কোৱাচোন 1 2 3 কটা মাটিতহে পৰিছে নুইছো আৰে কাৰেণ্ট গৈছে Hands up. ভালে আছে মই বোলো সোমাই খবৰ এটা লৈ যাওঁ কিবা কাম কৰি আছে কাম কৰি আছো তুমি যোৱা মোৰ কাম এটা মনত পৰিছে চা বহি পাতে পেন এটাই দিয়কচোন চা তুমি যাবানে যাম কাগজ পেন লৈহে সি কাম কৰে পদুচি দিয়াচোন সব মানে কেনেকে ঘচালি থাকে দেখা নাই জানো কি লাগে তোক পেনটোৱে কাগজখনে দিয়াচোন এনে লিখিব পঢ়োঁতে একদম মানে খং উঠি যায়গে মানে যা তই হয় ইয়াৰ পৰা পাগলা নাপাওঁ পেইন যা ইয়াৰ নাপাওঁ নিদিছা নিদো সঁচা সঁচাকে নিদো যাওঁ যা পদুচি দিয়াচোন কথা দিছ তই পেনত মই নিজে দিম ল কাম গোটো ক কি থক কাগজ দিয়া একো নহয় বগা কাগজ দিয়া নিজৰ কাম কৰা আৰু কিবা থাকি গৈছে দুচি আলু জলকীয়া কলগছ এইবিলাক তোমাৰ ভাগত পৰিছে হা বা আজি পচলা ভাজি বনাবা এই চব্জি নহৈছে বম দেৱালী যে আহিছে আলু জলকীয়া কলগছ বম তুমি মোক কিনি দিছা হা খৰচ পৰিছে মোৰ মানে কিনি দিছা নিদিওঁ নিদিওঁ মই যে আশা কৰিছো মই যে চেঁচা পানী ঢালিছো কিবাচোন নিদোচোন মই আশা কৰিলো যেন মই যে চেঁচা পানী ঢালিলো যেন দিব লাগিবই যেন নিদিও যেন দিবাও যেন নিদিও যেন দিব লাগিছেও যেন লাগি থাকক যেন মোৰ লাগে পটককে চাই দিয়কচোন এই কি এখন লিচা কিহৰ দেৱালী বম এইকেইটা যদি মোক কিনি দিয়ে মই কেইদিনমান থানালৈ নাহিম সৰু ল'ৰা ছোৱালীৰ লগতে বিজি থাকিম চাগে আৰু ঠিক আছে দিম বাৰু যোৱা আজিয়ে দিয়ক চাহ আজিৰে পৰাই পাতিম বুলি ভাবিছো অলপ পিছত দিম যোৱা আজিয়ে দিয়কচোন চাহ আজিৰে পৰাই পাতিম বুলি ভাবিছো এবাৰ দুবাৰ কথা ক'লে নুবুজ দিম বুলি কৈছো নে নাই তোক কৈছে হ'লেও মই ৰিকুৱেষ্ট এটা কৰি চালো আৰু যোৱা আজিৰে পৰা সি দেৱালী পাতে বা পইচা এটা দিয়ক নাই বুলি কৈছো নে নাই চাচোন এসোপা জেপ খালি দেখিছ নে নাই এই কিবা এটা কওক কিবা এটা মেমেজ কওক মই ক'ৰ পৰা মেমেজ কৰিম তইনো আজিৰ পৰা কিয় বম ফুটাব লাগে আজিৰ পৰা যদি বম ফুটাই থাকিছো তেতিয়া দেৱালী দিনলৈ মোৰ শব্দটো এডজাষ্ট হৈ যাব একে এনে এডজাষ্ট এইটো গুড মৰ্ণিং গুড মৰ্ণিং দিয়ক এইজনৰ পৰা খোজকে যা ইজনৰ পৰা দিব জানো ধুনীয়াকে কবি যা
এতিয়া ৰুমৰ ভিতৰতে বম ফুটাই দিছে দেৱালীৰ কাৰণেহে ফুটাইছে কুলাংগাৰ। ঐ দেৱালীত ইমান শব্দ থকা বম ফুটাব লাগে বুলি ক'ত লিখা আছে? তাকেতো ছাৰ, দেৱালীৰ দিনা বম ফুটাব 2-3 দিনলৈ কাণ তাল মাৰি থাকে। এই বাকলি 2-3 দিনলৈকে নাথাকে নেকি? আমাৰ ফালে থাকে। দীপাৱলীটো হৈছে পোহৰৰ উৎসৱ, আমি কিয় শব্দৰ উৎসৱ কৰিছো বুজি নাপাওঁ। একজেক্টলি, দেৱালীৰ দিনা বম আৰু আতচবাজিৰ শব্দই আমাৰ শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। ধোঁৱা আৰু গেছটোৱেতো বায়ুমণ্ডলো বেয়া কৰে। মোৰতো মাইনা কেইজনীলে চিন্তাই লাগিছে, ধোঁৱা আৰু শব্দত কি যে গতি হ'ব নহয় সিহঁতৰ। হয়তো, আৰু পোহৰৰ উৎসৱ পোহৰেৰে উদযাপন কৰিব লাগে। আৰু তাতেতো মাটি চাকি পোহৰ আছে এনেও আমাৰ পৰিৱেশটো প্ৰদূষিত হৈ থাকে, আমিনো জানি শুনি বেছিকৈ কিয় প্ৰদূষণ কৰোঁ? আহক আজি আমি শপত লওঁ, এইবাৰ দীপাৱলীত আমি বায়ুমণ্ডল প্ৰদূষিত নকৰোঁ আৰু শব্দ প্ৰদূষণ নকৰোঁ।